সেই আঁচনিসমূহতো আমাৰ ৰাইজক আগুৱাই আহি সেই আঁচনিসমূহ ল'বৰ কাৰণে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। এই অঞ্চলৰ খোৱা পানীৰ এটা কথা কৈছে, আপোনালোকে সকলোৱে নিশ্চয় জানে 2024 চনৰ ভিতৰত সকলোকে খোৱা পানী দিয়াৰ কাৰণে জল জীৱন মিছন চৰকাৰে প্ৰৱৰ্তন কৰিছে। প্ৰথম পৰ্যায়ৰ যিবিলাক পুৰণা আঁচনি আছে, সেই পুৰণা আঁচনিখিনি যোৱা 31 মাৰ্চ সম্পূৰ্ণ কৰি ৰাইজক গতোৱাৰ কাৰণে ব্যৱস্থা আছিল। কিন্তু কিছু অসুবিধাৰ কাৰণে কোভিড হ'ল, আমাৰ নিৰ্বাচন আহি পৰিলে, যাৰ কাৰণে কিছুমান কোড অফ কণ্ডাক্টৰ কাৰণে আমি কিছুমান কাম কৰিব নোৱাৰিলোঁ। তথাপিতো আমি আশা ৰাখিছোঁ যে পুৰণা আঁচনিখিনিক যিটো পুনৰ জীৱিত কৰি ৰাইজক উপহাৰ দিয়াৰ যিটো প্ৰক্ৰিয়া, এইটোক কয় ৰেট্ৰফিটিং ছিষ্টেম। মই ভাবোঁ যদি পুৰণা আঁচনিখন ইয়াত আছে, তেতিয়াহ'লে বিভাগীয় যিসকল বিষয়া কৰ্মচাৰী আছে তেখেতসকলক গৈ ৰেট্ৰফিটিঙৰ আণ্ডাৰত এইটো পুনৰ জীৱিত কৰি ল'ব লাগে। আৰু ইয়াৰ পিছত যিবিলাক গাঁৱত আঁচনি নাই, সেই গাঁওবিলাকক এখন এখনকৈ 24 চনৰ ভিতৰত সকলোকে খোৱা পানী দিয়াৰ চৰকাৰে নিৰ্ধাৰিত লক্ষ্য লৈ আগবাঢ়িছে। আমি ভাবোঁ আপোনালোকেও ওচৰত থকা যিখিনি আমাৰ বিষয়া কৰ্মচাৰী আছে তাত আপোনালোকে নিশ্চয় যোগাযোগ কৰিলে ফল পাব। ঠিক তেনেধৰণে ইয়াৰ এটা বিষয় কৈছিলে যে কৃষি প্ৰধান এটা অঞ্চল, এই অঞ্চলত বিশেষকৈ ইৰিগেশ্যন ব্যৱস্থাৰ কথা কৈছে। গতিকে চৰকাৰেও ইতিমধ্যে ডিজেল চালিত, ইলেক্ট্ৰিক চালিত আৰু আমাৰ সৌৰ চালিত অৰ্থাৎ ছলাৰ ছিষ্টেমৰ তিনিওটা ছিষ্টেমৰ জৰিয়তে ইৰিগেশ্যন ব্যৱস্থাৰ কাৰণেও চৰকাৰে আঁচনি ইতিমধ্যে দি থৈছে। আৰু এই আঁচনি ছাবচিডিযুক্ত, ডিজেল পাম্প বা ইলেক্ট্ৰিচিটি হ'লে 50-50 ছিষ্টেমত থাকে, আৰু সৌৰ চালিত যদি লয় তেতিয়াহ'লে 80-20 ব্যৱস্থাটো থাকে। গতিকে এনেকুৱা ধৰণৰ আঁচনিসমূহ ইতিমধ্যে চৰকাৰে ৰাখি থৈছে। মই ভাবোঁ আপোনালোকে আগবাঢ়ি আহিলে নিশ্চয় ইয়াৰ পৰা সুফল পাব। হায়াৰ ছেকেণ্ডেৰীখনৰ কথা কৈছে, ভেটেনেৰীৰ কথা কৈছে আৰু বিভিন্নখিনি বিষয় কৈছে। আমি নিশ্চয়কৈ আগন্তুক দিনত নতুন শিক্ষানীতিও আহি আছে, চৰকাৰৰ নীতিবিলাক আহি আছে। আপোনালোককো সহায় কৰিবৰ কাৰণে আমি যৎপৰোনাস্তি নাস্তি চেষ্টা চলাম। মই নৱনিৰ্বাচিত সোণোৱাল কছাৰী জাতীয় পৰিষদক বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ, ৰাইজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হ'বৰ কাৰণে মই বিশেষকৈ আহ্বান জনাইছোঁ। এনেকুৱা স্থানীয় সমস্যা সোণোৱাল কছাৰী সম্প্ৰদায়ৰ মানুহৰ মাজত নিশ্চয়কৈ সকলো জেগাতে আছে, আৰু চৰকাৰৰ আঁচনিও আছে। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ গেপ থাকি যায়। গতিকে এই গেপবিলাক যাতে নোহোৱা কৰিবৰ কাৰণেও জাতীয় পৰিষদে উদ্যোগ লয়। আমাৰ বহু এনেকুৱা পৰা কাম থাকে যিখিনি আমি কৰি ল'ব পাৰিলে আমাৰ জাতিটোৱে বা আমাৰ ৰাইজে উপকৃত হয়। গতিকে সেনেকুৱা ধৰণৰ কামখিনিকো সোনকালে কৰি ল'বৰ কাৰণে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। এই অঞ্চলৰ 150টা পৰিয়ালৰ পুনৰ সংস্থাপনৰ কথাও কৈছে, বান গৰাখহনীয়াৰ কথাও কৈছে। গতিকে আমি আশা ৰাখিছোঁ আগন্তুক দিনত নিশ্চয় আপোনালোকে আজি দাঙি ধৰা বিষয়সমূহ আমি গুৰুত্ব সহকাৰে আপোনালোকক সমাধান কৰি দিবৰ কাৰণে চেষ্টাখিনি আমাৰ ফালৰ পৰা আমি কৰিম। মই আৰু বেছি দীঘলীয়াকৈ বক্তব্য নাৰাখি পুনৰ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আপোনালোকৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰি মই